গাইস আজি হল আমাৰ বিহু তো মই কাপোৰ পিন্ধিব ওলাইছো এটো এটা আমি বিহু ভেলা ঘৰলৈ গৈ আছো আপোনালোকে চাই থাকিব আৰু এয়া হল মোৰ কাপোৰজোৰ আজি মই পিন্ধিম জোৰ হল তে অলপ ফুৰি আহো আপোনালোকক দেখাই থাকিম আপোনালোকে চাই থাকিব এতিয়া মই ৰেডি হম ফাইনালি মোৰ হৈ গ'ল কাৰণ মোৰ বেছি সময় নালাগে মই ৰেডি হৈ গলো মই চুলিটো এৰিলো আৰু এইজনী হল আমাৰ বা ৰেডি হৈ আছে বৰ্তমানলৈকে হোৱা নাই এইজনী হল আমাৰ বেবাজনী বা আপোনালোকে চাই থাকিব পিছে আজি বিহু তোমাক কেনেকা লাগি আছে হ'ব দিয়া যোৱা কোৱা না যা শুনা কোৱা না रुको जरा सबर करो ফাইনালি আমাৰ হৈ গ'ল এতিয়া আমি যাম আমি ক'ত যাম চাই থাকিব বিহু খাবলৈ যাওঁ বিহুত চিৰা পিঠা দৈ তাৰপিছত Oh my God! Wow! আমি গৈ আছো এতিয়া স্কুটিত য'ত মাঘ বিহু চলি আছে আৰু খানা হৈ আছে আমি দুইজনী এতিয়া বৰ্তমান ওলাইছো আমাৰ অলৰেডি লেট হৈ গ'ল অলপ জলদি যাব লাগিছিল কিন্তু আমাৰ লেট হৈ গ'ল একো নাই দিয়ক ফাইনালি আপোনালোকে দেখিব পাৰে এইটো হ'ল আমাৰ অসমীয়া কালচাৰৰ জাপিটো দেখিব পাৰে বহুত ডাঙৰ আৰু এনেকে এন্ট্ৰি গেট হিচাপে জাপি বনোৱা আছে ইয়াতে সেনেকে আছে আপোনালোকে চাওক বহুত ভব্য জাপি বনোৱা হৈছে ইয়াতে আমি চাব পাৰে আপুনি আৰু ইয়াত কিবা কাৰ্যালয় তাৰপিছত ইয়াতে আছে সেনেকে চাব পাৰে মোৰ লগৰজনী আৰু মোৰ লগৰজনী মানে মোৰ বাইদেউ আৰু ইয়াতে অসমীয়া কালচাৰৰ গোটেইখিনি বস্তু দেখুওৱা হৈছে আপোনালোকক মই দেখাম তো আমাৰ মাঘ বিহুৰ ইয়াত কৈ তাৰপিছত কিবা হেৰি মাছ মাৰা গোটেইখিনি বস্তু ইয়াতে দিয়া হৈছে তাৰপিছত ইয়াতে আছে এইটো ঢেঁকী আছে তাৰপিছত সেনেকা ঘৰ এইটো মানে আগৰ পুৰণা ঘৰ আৰু ওপৰত এই কোমোৰাও দিয়া আছে আপোনালোকে চাব পাৰে ওপৰত কোমোৰা দিয়া আছে পিছত আছে তুলসী গছ তাতে আছে ঢেঁকী আৰু বহুত কিবা কিবি এইটো তাঁতশাল আমাৰ অসমীয়া কালচাৰৰ তাঁতশাল আছিলে পেঁপা ঢোল আৰু জাপি তো খেৰেৰে বনোৱা হৈছে ধুনীয়া লাগিছে ফাইনেলি এইটো হ'ল আমাৰ ভেলা ঘৰ ও মাই গড ভিতৰত দেখোন এইটো হ'ল আমাৰ ভেলাঘৰৰ ভিতৰত এনেকৈ সোমাব পাৰি ইয়াতে বনোৱা আছে দৰ্জা তাৰপিছত ভিতৰত আছিল এনেকুৱা পৰিৱেশ আপুনি চাওক ওপৰত কলপাতৰ এনেকৈ লগোৱা হৈছে তাৰপিছত ধুনীয়াকৈ গোলকৈ বনোৱা হৈছে একদম ধুনীয়াকৈ বনোৱা হৈছে আপুনি মোক চাব পাৰে বায়েতো ভয় খালে কিন্তু মই ভিতৰত সোমাই পেলাই চালোঁ চাই মেলি ওলালোঁ এয়া বহুত ধুনীয়া পৰিৱেশ ইয়াতে আহিলে বহুত ভাল লাগে আৰু আমাৰ বিহু যেতিয়া আহে বছৰত এবাৰ মাঘ বিহু বহুত ভাল লাগে ফিলটো বহুত ভাল হয় বাই বাই পিছে আমি ফুৰিলোঁ খালোঁ খোৱাটো আপোনালোকক নেদেখালোঁ কাৰণ ইয়াতে স্কিপ কৰি দিলোঁ আপোনালোকক দেখাইছোঁ যোৱা নাই তো এনেকৈ আমি ফুৰিলোঁ ভাল লাগিল ঘূৰিলোঁ তো এতিয়া আমি যাব ওলাইছোঁ কাৰণ ঠাণ্ডা বহুত পৰে তো ঠাণ্ডাৰ কাৰণে আমি থাকিব নোৱাৰোঁ আৰু আমাৰ বয়স হৈ আহিছে সেইবাবে আমি যাব ওলাইছোঁ মোৰ বা যদি বহুত ঠাণ্ডা লাগিছে বোলে সেইকাৰণে আমি যাওঁ আৰু কি কৰি আছা এইজনী হ'ল আমাৰ অনামিকা এইটো হ'ল অনামিকা ৰুম আপুনি চাওক চাব পাৰে আমি ফাইনেলি আহি পালোঁ আমাৰ কাপোৰৰ অৱস্থা নাই ব্যৱস্থা ল'ব লাগিব গাইজ ফাইনেলি আমাৰ স্কুটিখন আমি দি দিলোঁ আৰু আমি গৈ আছোঁ খোজকাঢ়ি আহি পালোঁ আমি ঘৰ আহি পালোঁ আমি বাই বাই পিছত লগ পাম ভাল লাগে হাতে তোর হাত ধরে